Hello student, আজি আমাৰ হাতত আছে 2024 কম্পাৰ্টমেণ্টেল এক্সামৰ সোশিয়াল সায়েন্সৰ যোনটো তোমালোকৰ ডেসক্ৰিপটিভ পাৰ্ট তাৰে কুৱেশ্যন পেপাৰখন তো আজি ভিডিঅ'ত তোমালোকৰ লগত আমি সোশিয়াল সায়েন্সৰ এই পেপাৰখন ডিসকাস কৰিবলৈ গৈ আছো যিসকলে 2025ত অৰ্থাৎ এবাৰ যোনসকলে কম্পাৰ্টমেণ্টেল এক্সাম দিবা তেওঁলোকৰ বাবে এই পেপাৰখন বহুত ইম্পৰ্টেন্ট তো তোমালোকৰ লগত আজি ডেসক্ৰিপটিভ পাৰ্টৰ এই প্ৰশ্নখিনি ধুনিয়াকে তোমালোকৰ লগত ডিসকাস কৰিম তো তোমালোকৰ 2024ত কিন্তু অনলি থিওৰি পাৰ্টৰ হে কেৱল কম্পাৰ্টমেণ্টেল এক্সাম হৈছিলে কিন্তু তোমালোকৰ এবাৰ অৰ্থাৎ 2025ত তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সাম থিওৰি আৰু এমসিকিউ দুটা পাৰ্টৰে হ'ব তো তোমালোকে যিসকলে দুটাতে ফেল কৰিছা বা যদি কোনোবাই এমসিকিউত পাস কৰিছা কিন্তু থিওৰিত ফেল কৰিছা তেনে ক্ষেত্ৰত কিন্তু তোমালোকে দুটাৰে এক্সাম দিব লাগিব তো ছাত্ৰ-ছাত্ৰীসকল ভিডিওটো আৰম্ভ কৰাৰ আগতে তোমালোকক আমি এটা ইনফৰমেশন দিব লাইছো তো যিসকলে এবাৰ কম্পাৰ্টমেণ্টেল এক্সাম দিবা তেওঁলোকে যদি কোনোবাই এখন বা দুখন বা তিনিখন লৈকে সাবজেক্টত ফেল কৰিছা তেনে ক্ষেত্ৰত তোমালোকৰ বাবে আইএইচ টেক আছে এটা গ্ৰুপ বনাইছে এক কম্পাৰ্টমেণ্টেল প্ৰিপাৰেচন বুলি তাতে বহুতো ষ্টুডেন্ট ইতিমধ্যে এড হৈছে আৰু তোমালোকক যদি জয়েন হ'ব বিচাৰা তোমালোকে এতিয়াই কন্টাক্ট কৰিব পাৰা তাতে আমাৰ টিচাৰ সকলে তোমালোকক গ্ৰুপত ধুনিয়াকে গাইড কৰিব পৰীক্ষা লৈকে লগতে তোমালোকক কমন কুৱেশ্যন নিউ প্যাটাৰ্নৰ থিওৰি নোটছ লগতে এমসিকিউ তোমালোকক প্ৰভাইড কৰিব তো তাৰ কাৰণে তোমালোকে আমাৰ অফিচিয়েল নাম্বাৰ 6002994303 এই নাম্বাৰত তোমালোকে হোৱাটছআপত মেছেজ দিবা নহলে কল কৰি তোমালোকে যোগাযোগ কৰিব পাৰা তো যদি কোনোবাই এখন সাবজেক্টত ফেল কৰিছা তেন্তে তোমালোকে মাত্ৰ 200 টকা দিলেই হ'ব আৰু যদি কোনোবাই দুখন সাবজেক্টত ফেল কৰিছা তেন্তে তোমালোকে 350 আৰু যদি কোনোবাই তিনিখন ফেল কৰিছা তেন্তে তিনিখনৰ বাবে তোমালোকে 500 টকা দিলেই হৈ যাব তো তোমালোকে যদি লব বিচাৰা বা আমাৰ গ্ৰুপত জয়েন হ'ব বিচাৰা তেন্তে তোমালোকে এতিয়াই কন্টাক্ট কৰা এতিয়াই তোমালোকে হোৱাটছআপত মেছেজ দিয়া তো ছাত্ৰ-ছাত্ৰীসকল আজি আমাৰ হাতত এখন 2024ৰ কম্পাৰ্টমেণ্টেল এক্সামৰ সোশিয়াল সায়েন্সৰ কুৱেশ্যন পেপাৰ তো তোমালোকে নিশ্চয় জানাই যে এবাৰ সোশিয়াল সায়েন্সৰ পেপাৰখন বহুত টান আহিছিলে তো তোমালোকে সোশিয়ালত বহুত ভালকে মনোযোগ দি পঢ়িব লাগিব তেতিয়াহে তোমালোকে কম্পাৰ্টমেণ্টেল এক্সাম পাস কৰিব পাৰিবা তো ছাত্ৰ-ছাত্ৰীসকল বলা আমি চাও 2024ত কম্পাৰ্টমেণ্টেল এক্সামত সোশিয়াল সায়েন্সত কি কুৱেশ্যনছ দিছিলে তো ইয়াতে তোমালোকৰ প্ৰথমতে দিছিলে স্বদেশী আন্দোলনৰ সময়ছোৱাত জাতীয় শিল্প উদ্যোগৰ বিকাশ কেনেদৰে হৈছিল চমুকৈ বৰ্ণনা কৰা 4 মাৰ্কছৰ কুৱেশ্যন দিছিলে তোমালোকক তো তোমালোকে চাবা বহুত ইম্পৰ্টেন্ট আছে এই প্ৰশ্নটো তাৰপিছত 2 নম্বৰত দিছে ভাৰতত আইন অমান্য আন্দোলন কেতিয়া আৰম্ভ হৈছিল এই আন্দোলনত গান্ধীজীৰ ভূমিকা চমুকৈ বৰ্ণনা কৰা তো এই প্ৰশ্নটো তোমালোকক 1+3 তোমালোকৰ 4 মাৰ্কছৰ দিছিলে তো এবাৰৰ কাৰণে বহুত ইম্পৰ্টেন্ট আছে প্ৰশ্নটো তোমালোকে ভালকে চাবা আকৌ তোমালোকক অৰ দি দিছিল ভাৰতৰ স্বাধীনতা আন্দোলনত সুভাষ চন্দ্ৰ বসুৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা তো 4 মাৰ্কছৰ প্ৰশ্ন তো এনকা নিচিনা প্ৰশ্ন কিন্তু তোমালোকক কম্পাৰ্টমেণ্টেল এক্সামতে দিব তো তোমালোকে ইয়াতে যিখিনি প্ৰশ্ন আছে গোটেইখিনি প্ৰশ্ন তোমালোকে ভালকে চাবা তাৰ পিছত 3 নম্বৰত দিছে ফুলুগুৰি দাৱা কেতিয়া সংগঠিত হৈছিল অসমৰ ইতিহাসত এই ঘটনা কিয় গুৰুত্বপূৰ্ণ তো এটো 4 মাৰ্কছৰ প্ৰশ্ন বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ কম্পাৰ্টমেণ্টেল 2025ৰ কাৰণে তো তোমালোকে ভালকে চাবা তাৰ পিছত 4 নম্বৰত দিছে ৰায়ত সভাসমূহৰ উদ্দেশ্য আৰু ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা তো 5 মাৰ্কছৰ প্ৰশ্ন এনকা নিচিনা প্ৰশ্ন দিলে তোমালোকক 5 মাৰ্কছৰ কাৰণে দিব তাৰ পিছত অৰ দি আকৌ দিছিলে স্বদেশী আন্দোলনত অসমৰ ভূমিকাৰ বিষয়ে সংক্ষিপ্ত বিৱৰণ লিখা তো এটো 5 মাৰ্কছৰ প্ৰশ্ন এই প্ৰশ্নটো নাইবা যদি তোমালোকৰ অৰ দি তোমালোকক যি প্ৰশ্নটো দিছে স্বদেশী আন্দোলনত অসমৰ ভূমিকাৰ বিষয়ে সংক্ষিপ্ত বিৱৰণ দিয়া এই প্ৰশ্নটো বহুত বেছি ইম্পৰ্টেন্ট তোমালোকৰ কম্পাৰ্টমেণ্টেল 2025ৰ কাৰণে বাকি প্ৰশ্নখিনিও বহুত ইম্পৰ্টেন্ট হয় ভালকে এই প্ৰশ্নটো চাবা তাৰ পিছত 5 নম্বৰত দিছে অস্তিক সকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা যিকোনো তিনিটা অৱদান লিখা তো 3 মাৰ্কছৰ প্ৰশ্ন এটো ভালকে তোমালোকে চাবা অৰ দি আকৌ দিছে অসমৰ বৈষ্ণৱ সাহিত্যৰ বিষয়ে এটি চমুটুকা লিখা তো বহুত ইম্পৰ্টেন্ট আছে প্ৰশ্নখিনি এটাও প্ৰশ্ন তোমালোকে স্কিপ নকৰিবা ভালকে গোটেইখিনি প্ৰশ্ন পঢ়িবা তাৰ পিছত 6 নম্বৰত আছে সম্পদ পৰিৱৰ্তনশীল উদাহৰণ সহ ব্যাখ্যা কৰা তো 4 মাৰ্কছৰ প্ৰশ্ন এনেকা নিচিনা প্ৰশ্ন দিলে দিব তো তোমালোকে ভালকে চাবা আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোক কাৰোবাৰ হাতত যদি কম্পাৰ্টমেণ্টেল এক্সাম প্ৰিভিয়াছ ইয়াৰৰ প্ৰশ্ন পেপাৰ থাকে তেন্তে তোমালোকে আমাৰ অফিচিয়েল নাম্বাৰ 6002994303 এই নাম্বাৰত তোমালোকে আমাক হোৱাটছআপত সেন্ড কৰি দিবা তেতিয়া আমি এনেকে
ভিডিও আকাৰে লৈ আহিব পাৰিম তেতিয়া কম্পাৰ্টমেণ্টেল এক্সাম যিসকলে দিব সবে চাব পাৰিব আৰু তেতিয়া তোমালোকে দিয়া প্ৰশ্নটো কাৰণে বহুতৰে হেল্প হ'ব তো তোমালোকে যদি পাৰা সেন্ড কৰি দিবা আমাৰ হোৱাটছআপ নম্বৰত তো 6 নম্বৰ প্ৰশ্নটো চাবা সম্পদ পৰিৱৰ্তনশীল উদাহৰণ সহ ব্যাখ্যা কৰা তো এনেকা নিচিনা প্ৰশ্ন 4 মাৰ্কছৰ কাৰণে তোমালোকক দিব তো তাৰ পিছত 7 নম্বৰত আছে গোলকীয় উত্তাপ বৃদ্ধি কি ইয়াৰ কাৰণবোৰ চমুকৈ ব্যাখ্যা কৰা তো এটো বহুত বেছি ইম্পৰ্টেন্ট হয় তোমালোকে মাষ্ট বি চাবা এটো তাৰ পিছত 8 নম্বৰত দিছে মহাসাগৰৰ তলিভাগৰ ভূ অবয়ব সম্পৰ্কে চমুকৈ বৰ্ণনা কৰা তো 5 মাৰ্কছৰ প্ৰশ্ন বহুত বেছি ইম্পৰ্টেন্ট হয় আকৌ ইয়াতে অৰ দি আৰু এটা প্ৰশ্ন দিছে পৃথিৱীৰ স্থলমণ্ডল আৰু জলমণ্ডলৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা তো এটো তোমালোকক 5 মাৰ্কছৰ কাৰণে দিব যদি দিয়ে তো চাবা ভালকে বহুত ইম্পৰ্টেন্ট আছে ইয়াতে থকা গুটেইখিনি প্ৰশ্ন তাৰ পিছত 9 নম্বৰত দিছে ৰাইট এবাউট দা কজেস অফ স্লো ইন্ডাষ্ট্ৰিয়েল ডেভেলপমেন্ট ইন আসাম তো অসমৰ মৎস্যৰ উদ্যোগিক উন্নয়নৰ কাৰণসমূহৰ বিষয়ে লিখা তো প্ৰশ্নটো বহুত ইম্পৰ্টেন্ট আছে 5 মাৰ্কছৰ চাবা ভালকে তো তোমালোকৰ ইংলিশ আসামিজ বেংগলী আৰু হিন্দী চাৰিওটা মিডিয়ামতে তোমালোকৰ ইয়াতে দিয়া আছে ভালকে তোমালোকে চাব পাৰিবা আসামিজ মিডিয়ামৰ সকলে আসামিজ মিডিয়ামত চাবা ইংলিশ মিডিয়ামৰ সকলে ইংলিশতো দিয়া আছে হিন্দীটো দিয়া আছে বেংগলী মিডিয়ামতো দিয়া আছে তো 9 নম্বৰ প্ৰশ্নটো আকৌ অৰ দি আৰু এটা প্ৰশ্ন দিছে অসমৰ অৰ্থনৈতিক উন্নয়নত ৰেল পৰিবহণ ব্যৱস্থাই আনি দিয়া সুবিধাসমূহৰ বিষয়ে লিখা তো বহুত ইম্পৰ্টেন্ট আছে 5 মাৰ্কছৰ প্ৰশ্ন এনেকা নিচিনা প্ৰশ্ন কিন্তু তোমালোকক কম্পাৰ্টমেণ্টেলত দিয়াৰ বেছি চান্সেছ থাকে তাৰ পিছত 10 নম্বৰত দিছে অসমৰ এখন নক্সা মানচিত্ৰ আঁকা আৰু তাত তলত দিয়াবোৰৰ যিকোনো দুটা নাম সহ বহুৱা তো তোমালোকৰ এটো কমন প্ৰশ্ন প্ৰতি বছৰে দিয়ে অসমৰ মানচিত্ৰখন তোমালোকক ড্ৰ কৰিবলৈ দিয়ে আৰু দুখন ঠাইৰ নাম বহুৱাবলৈ দিয়ে তো তোমালোকৰ মানচিত্ৰখন যদি ভালকে তোমালোকে ড্ৰ কৰিব পাৰা আৰু মানচিত্ৰত কোত কোনটো ঠাই আছে হেখিনি যদি তোমালোকে অলপ ভালকে চাই যোৱা তেন্তে 4 মাৰ্কছ তোমালোকে মানচিত্ৰতে পাই যাবা তো মানচিত্ৰটো মাষ্ট বি তোমালোকে শিকি থবা তেতিয়া তোমালোকৰ বহুত হেল্প হ'ব তো তাৰ পিছত আকৌ অৰ দি আৰু এটা প্ৰশ্ন দিছে কিন্তু এই প্ৰশ্নটো কেৱল দৃষ্টিহীন পৰীক্ষাৰ্থীসকলৰ বাবেহে কেৱল তো যিসকলৰ দৃষ্টিহীন হেসকলেহে এই প্ৰশ্নটো লিখিব পাৰিব বাকি সবে মানচিত্ৰটোই আঁকিব লাগে তথাপিও তোমালোকে প্ৰশ্নটো চাই থবা অসমৰ আভ্যন্তৰীণ জল পৰিবহণৰ সুবিধাসমূহ কি তো এটো মানচিত্ৰত অৰ নিদিয়াকে বেলেগ এটা প্ৰশ্ন দি দিব পাৰে সো তোমালোকে চাই থবা পিছত আছে 11 নম্বৰ প্ৰশ্ন তো 11 নম্বৰত দিছে ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত সংবিধানৰ আদৰ্শ কেনেদৰে প্ৰকাশ পাইছে চমুকৈ ব্যাখ্যা কৰা তো এই প্ৰশ্নটো তোমালোকে একদম বহুত ভালকে ডিটেইলছত পঢ়িবা তোমালোকৰ এনচিআৰটি বুকত যোনটো সংবিধানৰ প্ৰস্তাৱনা আছে সেই প্ৰস্তাৱনাটো তোমালোকে একদম বহুত ভালকে চাই থবা তো তাৰ পিছত আকৌ অৰ দি 11 নম্বৰ প্ৰশ্নত অৰ দি দিছিলে সংসদীয় গণতন্ত্ৰ বুলিলে কি বুজায় ভাৰতবৰ্ষৰ সংসদীয় পদ্ধতিৰ চৰকাৰৰ যিকোনো দুটা উল্লেখযোগ্য বৈশিষ্ট্য চমুকৈ লিখা তো বহুত ইম্পৰ্টেন্ট আছে গুটেইখিনি প্ৰশ্ন তো তোমালোকে ভালকে চাই গলেই হ'ল আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এই প্ৰশ্নৰ ৰিগাৰ্ডিং কিবা যদি ডাউট থাকে তোমালোকে কমেন্টছত দিব পাৰা আৰু এই প্ৰশ্নৰ উত্তৰসমূহ তোমালোকে যদি আমাৰ গ্ৰুপত জয়েন হোৱা তাতে তোমালোকে ধুনিয়াকে আমাৰ প্ৰশ্নৰ এই উত্তৰসমূহ তোমালোকে পাই যাবা লগতে তোমালোকৰ যোনখিনি কমন এমসিকিউ থাকিব হে এমসিকিউ খিনিও তোমালোকে পাই যাবা তো তোমালোকে এতিয়াই যোগাযোগ কৰা আৰু লৈ লোৱা আমাৰ গ্ৰুপত এড হৈ লোৱা তাতে ধুনিয়াকে টিচাৰ সকলে গাইড কৰি আছে হেমতে তোমালোকে অলপ যদি ফোকাস কৰা বহুত ভাল নম্বৰ লৈ তোমালোকে কম্পাৰ্টমেণ্টেল এক্সাম পাস কৰি যাব পাৰিবা তো আজি ভিডিঅ তোমালোকৰ বাবে সোশিয়েল সায়েন্সৰ এই পেপাৰখনে আছিল নেক্সট তোমালোকৰ কোনখন সাবজেক্টৰ লাগে তোমালোকে কমেন্টছত জনাবা